ৰাইজে BPF দলক ভোট দিবৰ কাৰণে সাজু হৈ আছে যিসকলে আগৰ ইলেকশ্যনবোৰত বিভিন্ন দলক ভোট দি আহিছিল তেখেতসকলে এতিয়া ওলাই আহি BPF দলক ভোট দিবৰ কাৰণে সাজু হৈ আছে ওদালগুৰিতো আমাৰ স্থিতি বহুত ভাল তাতে জিকি যোৱাৰ 100% আমাৰ চান্সেছ আছে আৰু আমি আশা কৰিছোঁ এই ইলেকশ্যন 2 মাহৰ ভিতৰতে হ'ব এইখিনি সময়ত আমাৰ কৰ্মীসকলে ভালকৈ ৰাইজৰ ওচৰত আৰু BPF দলৰ গোটেই নীতি আদৰ্শ তেখেতসকলে দাঙি ধৰিব আৰু ৰাইজে এতিয়া আৰু BPF দলক ভোট দিবৰ কাৰণে সকলোৱে ওলাই আহিব গতিকে দুয়োটা সমষ্টিৰ পৰা BPF দলে 100% জিকি যোৱাৰ আমি আশা কৰিছোঁ আৰু সেইটো সঁচা আৰু সত্য হ'ব তো এইটো এটা তাৰপিছত এই দুদিন আগত মোৰ এগেইনষ্টত অপজিশ্যনৰ কোনোবা ব্যক্তি হ'ব পাৰে বা আমাৰ BPF দলে যেহেতু মোক এইবাৰ কোকৰাঝাৰ সমষ্টিৰ পৰা কেণ্ডিডেট হিচাপে সিলেক্ট কৰিছে প্ৰপ'জাল আনিছে আৰু মোৰ নামটোৱে ফাইনেল হ'ব এইটো জেলাছ হৈ পেলাই আৰু মোক যদি কেণ্ডিডেট দিয়ে তেতিয়াহ'লে কোকৰাঝাৰৰ BPF দলৰ জিকাটো 100% মানে জিকি যাব সেই কথাটো সহ্য কৰিব নোৱাৰা ব্যক্তিসকলে বহুত ষড়যন্ত্ৰ কৰি আছে আৰু মোক মানে কেৰেক্টাৰ এছেচিনেট কৰিবৰ কাৰণে তেখেতসকলে কাম কৰিছে দুদিন আগত এটা মোবাইল নাম্বাৰটো হ'ল মোবাইল নাম্বাৰটো হ'ল 8918740990 এই নাম্বাৰৰ পৰা বহুতো ব্যক্তিৰ মোবাইলত পোষ্ট কৰিছে যে মোৰ এগেইনষ্টত এটা মানে এলিগেশ্যন আনি পেলাই যে মই বোলে ছোৱালীসকলৰ লগত মানে ইলিগেল ৰিলেশ্যন আছে বুলি তেনেকুৱা কথা কৈছে আৰু মই চালোঁ এই ভিডিঅ' পোষ্ট কৰাত বিশেষকৈ কৈছে যে BPFৰ যিটো ফেনেল লিষ্ট তিনিজনৰ ফেনেল লিষ্টত তিনিজনৰ নাম দিয়া হৈছিলে প্ৰমীলা ৰাণী ব্ৰহ্ম বাইদেউ মোৰ নাম আৰু এজন পৃথ্বীৰাজ নাৰায়ণ দেৱমেছ তো তাতে কোৱা হৈছে সেই ভিডিঅ'ত যে সেই তালিকাত কাম্পা বৰগীয়াৰীৰ নামটো কিয় থাকিব লাগে কাম্পা বৰগীয়াৰীয়ে হাগ্ৰামা কিমান কোটি দি পেলাই এই ফেনেল লিষ্টত নাম ল'ব পাৰিলে সেইবোৰ কথা কৈছে আৰু মোক মানে ছোৱালীসকলৰ ইলিগেল সম্পৰ্ক থকা ব্যক্তি বুলি কোৱা হৈছে আৰু তেনেকুৱা ব্যক্তি কেনেকৈ কোকৰাঝাৰ সমষ্টিক মানে দেখভাল ল'ব পাৰিব কেনেকৈ MP হ'ব পাৰিব তেনেকুৱা ব্যক্তি কোকৰাঝাৰৰ ৰাইজে বা BTC বাকীয়ে কাম্পা বৰগীয়াৰী ভাল নাপায় আৰু তেখেতক যদি কেণ্ডিডেট দিয়ে তেতিয়াহ'লে BPF দলে মানে চিৰস্থায়ীভাৱে নাইকিয়া হ'ব পাৰে সেই কথাটো কৈছে মই ৰাইজক আমাৰ সন্মানীয় সকলো BTC বাকী আৰু BPF প্ৰেমীসকলক মই ক'ব বিচাৰিছোঁ যে এই ভিডিঅ'টো কোনোদিন বিশ্বাস নকৰিব সেই ভিডিঅ'টো কোনোবা দুষ্ট চক্ৰ মোক ভাল নোপোৱা ব্যক্তি বা কোনোবা MP কেণ্ডিডেট হ'ব বিচৰা ব্যক্তি বা আমাৰ অপজিশ্যনৰ কোনোবা দুষ্ট চক্ৰয়ে সেই কামটো কৰিছে